পাগলু ডান্স 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 আপোনালোকক মই বক্সৰ গানখন শুনাই আছো ৰবা অন হৈ আছে অন হতে অলপ টাইম লাগে মজাৰ গান আইছে শুনা আপুনি মনের মতন এটা মজাৰ গান আইছে হেডফোন কিনিছো বাপরে মজার হেডফোন চোৱা চোৱা এইটো হৈছে হেডফোন আৰু ভিতৰত কিছু আছে নেকি এইটো হেডফোনৰ ভিতৰত কিছু নাই অনলি এনেকুৱা এটা হেডফোন হে দুষ্ট ওয়েলকাম abc2 ভ্লগত আজি আপোনালোকক স্বাগতম জনাইছোঁ তো আজিৰ ভিডিঅ'টো হৈছে আনবক্সিং কৰিম আনবক্সিঙৰ ভিডিঅ' চ' আমাৰ চাইকেলৰ পিছফালে যিবিলাক বস্তু আছে এইবিলাক বস্তু আজি আনবক্সিং কৰিম আৰু আনবক্সিং কৰাৰ কাৰণে এটা মই ঠাই খুজি আছোঁ ক'ত যে পাম ঠাইখিনি আৰু এনেকৈ ঠাই খুজি খুজি আহি ফাইনেলি মই এটা ঠাই খুজি পালোঁ চাওক ইয়াতে আমাৰ বস্তুবিলাক আনবক্সিং কৰিম তো চাই থাকক শেষলৈকে আৰু আমি এতিয়া এইবিলাক বস্তুৱে ইয়াত আনবক্সিং কৰিম চোৱা খুলি আছি চাওক আনবক্সিং ভিডিঅ' মজাৰ ভিডিঅ' ৱাও কি যে ওলাব তাৰ ভিতৰত আপোনালোকক চব দেখাম এই ভিডিঅ'ত চাওক ফাইনেলি এটা বক্স আৰু এটা হেডফোনখন নহয় প্ৰথমত আমি বক্সখন খুলিম মানে আনবক্সিং কৰিম ৰ'বা আৰু মই চালাখন বিচালোঁ এতিয়া আৰু এতিয়া আনবক্সিং আৰম্ভ চোৱা প্ৰথমত এইটো কি ওলাল কি এইটো বক্সৰ চাৰ্টিফিকেট এইটোৰ কোনো প্ৰয়োজন নাই চোৱা আৰু ফাইনেলি এইটো আমাৰ বক্সৰ চাৰ্জাৰ বক্স ওলাইছে চোৱা মজাৰ বক্স আৰু ৰবা ভিতৰত কি আছে চাওঁ তাৰ আৰু এটা ফোন মাইক হেল্ল' এতিয়াও চালু হোৱা নাই আৰু এটা ৰিম'ট চোৱা এইটো বক্স অন কৰাৰ কাৰণে গান চেঞ্জ কৰাৰ কাৰণে বক্স আৰু এতিয়া আমি এইটো লগাম প্ৰথমত আমি এতিয়া এই মাইকটো লগাম খুলি আছোঁ এইটো ক'ত লগাই এনেকৈ লগাৰ পিছত এইটো এনেকৈ লগাই বাছ হৈ গ'ল এতিয়া আমি বক্সখন অন কৰিম আমাৰ ফাইনেলি বক্সখন অন হৈ গ'ল হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল চাওক এনেকৈ আমাৰ মাইকখন অন কৰিব লাগে আমি মাইকখন খুলিলোঁ আৰু এতিয়া বক্সটো অলপ চালু কৰি গান শুনিম আমি এতিয়া বক্সখন চালু কৰি আপোনালোকক দেখাম ৰবা চালু কৰি আছোঁ কি হৈ গ'ল বক্স নষ্ট হৈ গ'ল নাই ৰবা মই আগত দেখি আছোঁ মোৰ মেইন কথাটো মনত নাছিল আগত এই বক্সত মেমৰি দিব লাগিব তেতিয়াহ'লে গান বাজিব ৰবা মোৰ এইটো কথা মনতে নাছিল এই ক'ত গ'লি ৰে এইটো মেমৰি ফাৰ্ষ্টত দিব লাগিব এই মেমৰি বক্সত সোমাই দিলোঁ আৰু এতিয়া মই গান বজাই আপোনালোকক শুনাম অন হৈ আছে বক্সখন ইমান ধুনীয়া গান বাজি আছে চাওক ধুনীয়া গান হ'ব এতিয়া মই গানখন অফ কৰিলোঁ আপোনালোকে চালে বক্সখন কিমান ভাল আৰু এতিয়া আমি আপোনালোকক বক্সখনৰ মানে চব বস্তু দেখাম ভালকৈ দেখাম আৰু এতিয়া আপোনালোকক মই দেখাম এই বক্সটোৰ চব বস্তু আহক প্ৰথমত মেইন বস্তুটো হৈছে এইটো বক্স আৰু তাৰপিছত এনেকুৱা এটা ৰিম'ট আৰু তাৰপিছত এনেকুৱা এটা মাইক আৰু তাৰপিছত এটা চাৰ্জাৰ আৰু এই বক্সটোৰ এইবিলাকে বস্তু তো এতিয়া আমি ভিডিঅ'টো শেষ কৰিলোঁ ৰবা মোৰ মনতে নাছিল মোৰ আৰু এটা হেডফোন আছে এইটো হেডফোন আনবক্সিং কৰি দেখাম আপোনাক তো আহক অলপ হেডফোন কিনিছোঁ বাপৰে মজাৰ হেডফোন চোৱা এইটো হৈছে হেডফোন আৰু ভিতৰত কিছু আছে নেকি এইটো হেডফোনৰ ভিতৰত কিছু নাই অনলি এনেকুৱা এটা হেডফোন যেনেকৈ এই বক্সত যেনেকৈ এইবিলাক চাৰ্জাৰ আছিলে এই হেডফোনটোত একো নাই ৰবা হেডফোনটো খুলি আপোনালোকক মই দেখাই আছোঁ কেনেকৈ কৰে বে
এনেকৈ এনেকৈ আপুনি হেডফোন লৈ আনি আপোনাৰ ঘৰত আনবক্সিং কৰি এনেকৈ কাণত লগাই অলপ গান শুনিবা আপোনাৰ মনত চাবা আপোনাৰ মনত কেনেকুৱা এটা ভাল ভাল ফিলিংছ আহি আছে কেনেকুৱা লাগিল আজিৰ ভিডিঅ'টো কমেণ্টত জনাবা লাইক কৰিবা আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে মই ভিডিঅ'টো শেষ কৰিলোঁ বাই বাই